हेलो एवरीवन আজি ভিডিওটো এনেদৰে আৰম্ভ কৰিছো আৰু ইয়া সৰস্বতী পূজাৰ বিশেষ আমাৰ ঘৰত আহিছে মমিয়া কাপোৰ পিন্ধিবলৈ আৰু এইফালে জানমণি ওলাই আছে আৰু ইয়া টিকু আহিছে টিকু আপোনালোকে চিনিটো পাইছে মাহিৰ ছোৱালীজনী আৰু মাতোৱে ইয়া মেকআপ অকনমান লাইটকে কৰি দিছে কাপোৰযোৰ মই পিন্ধাই দিলো তাৰপিছত ইয়া জানেও কাপোৰ জানক মায়ে পিন্ধাই দিলে কাপোৰ আৰু ইয়া মমিকো মায়ে পিন্ধাই দি আছে অকমানি টিকলু কাপোৰ এযোৰ তাই ইমান মৰম লাগিছে আৰু ইফালে মাতো ওলাই মেলি হৈ গৈ জান আৰু টিকু দৌৰাদৌৰিকৈ ওলাই গ'ল সিহঁতক দেখুৱাবলৈ নহ'ল আৰু ইহঁতক অলপ অলপকৈ দেখুৱাই দিছোঁ মই বাৰু পিছত ফটো এখন মায়ে আজি শৰাই দিছিলে ইয়া কল আৰু বগৰী আৰু ইয়া আজি খিচিৰি আৰু ইয়া হ'ব মিক্স চব্জি ৰঙালাও বন্ধাকবি আলু দি পেলাই কাটি আছে এইফালে বিলাহী কাটা হৈ গ'ল বিলাহী টকৰ কাৰণে আৰু ইয়া আদা নহৰু চব্জি দিব এইফালে খিচিৰি হৈ গ'ল এইফালে বিলাহী টক গুড়ি দি বনাইছে सब्जी The next day. Hello everyone, good morning. Next day aru kali video to continue kora নহল hello mo kheli achu hello guys good morning আৰু এতিয়া ৰাতিপুৱা চাহ কাপ খাবলৈ লৈছো এইফালে মায়ে গৰম গৰম পিঠা বনাই দিলে আৰু লাল চাহ A few moments later. আৰু এতিয়া ভাত পানী খাই গৈ যাবলৈ ওলালে তেজপুৰলৈ বুলি মানে ঘৰলৈ আমাক কেইদিনমান থাকিবলৈ দিছে তাৰপিছত আকৌ আহিব বাৰু নিবলৈ আচলতে দেহা মানুহৰ 9 মাহৰ বেজীটো আছে সেইটো মিলাই মই বিহুৰ পিছত ঘৰলৈ আহিছোঁ 3টা নে 4টা দিব মোৰ খুব বেছি ভয়ো লাগে আৰু সি বহুত কান্দে আৰু জ্বৰ বেছি উঠে বহুত বেছি জ্বৰ উঠে সেইটো কাৰণে বেজীটো দি একেবাৰে যামগৈ আৰু 1 hour later. আজি দুপৰীয়াৰ খানা এয়া ভতুৱা বিলাহী আৰু দালি এয়া হৈছে বুট বটা এইফালে ভাত দি দিছে এয়া ৰঙালাও চব্জি আৰু এয়া মাছ এইফালে মাছৰ তৰকাৰী দিছিল খুৰীমাহঁতে আৰু এয়া হৈছে বেঙেনা ফ্ৰাই বেচন দি গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আৰু শেষত জান মাত্ৰ আৰু টিকুৰ কেইখনমান ফটো লগাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেন্তে বাই বাই